হেল্ল' বন্ধু-বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ অন্য এটা ভিডিঅ'লৈ পুনৰ মুকলি হ'ল আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন অৰ্থাৎ অসম সচিবালয়ৰ তৰফৰ পৰা চাকৰি এই চাকৰিৰ বাবে আপোনালোকৰ বয়স কিমান হ'ব লাগিব কোৱালিফিকেশ্যন কিমান লাগিব লাষ্ট ডেট কেতিয়ালৈ থাকিব চেলাৰী কিমানকৈ দিয়া হ'ব আদি সকলো তথ্য সম্পৰ্কে আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব আৰু আপোনালোকে অসমৰ লগতে ভাৰতৰ বিভিন্ন ঠাইৰ জব ৰিলেটেড খবৰ সকলোতকৈ আগতে পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু বেল আইকনটো বজাই দিব যাতে আপোনালোকে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকে তো বন্ধু-বান্ধৱীসকল আপোনালোকক ইতিমধ্যে জনাইছোঁ যে আজিৰ চাকৰিটো আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন অৰ্থাৎ APSC তৰফৰ পৰা মুকলি কৰা হৈছে গতিকে আপোনালোকে যদি এলিজিবল হয় তেনেহ'লে আপোনালোকে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব মই সকলোখিনি তথ্য জনাই আছোঁ আপোনালোকে ভিডিঅ'টো মিছ নকৰাকৈ শেষলৈ চাই থাকিব তো বলকচোন অলপ ডিটেইলছত চাই লওঁ ইয়াত নেম অফ পোষ্ট আছে ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 আৰু এই পোষ্টৰ বাবে আপোনালোকক স্কেল অফ পে অৰ্থাৎ দৰমহা দিয়া হ'ব 22,000 পৰা 97,000 ভিতৰত আৰু লগতে ইয়াত গ্ৰেড পেও দিয়া হ'ব 9,400 টকা গতিকে আপোনালোকে যদি এলিজিবল হয় তেনেহ'লে আপোনালোকে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব সো এতিয়া চাওক এলিজিবিলিটি কেইটাখিনি এই চাকৰিৰ বাবে ইয়াত এজ লিমিট দিয়া হৈছে 21 বছৰৰ পৰা 38 বছৰলৈ আৰু লগতে ইয়াত এজ ৰিলেক্সেশ্যনো দিয়া আছে OBC MOBC সকলৰ বাবে 3 বছৰ SC ST সকলৰ বাবে 5 বছৰ আৰু PWBD সকলৰ বাবে 10 বছৰ আৰু ইয়াত সিটিজেনশিপ আছে কেণ্ডিডেট মাষ্ট বি সিটিজেনছ অফ ইণ্ডিয়া এজ ডিফাইন্ড ইন দ্য আৰ্টিকল 5 and 8 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতীয় সংবিধানৰ 5 আৰু 8 নম্বৰ অনুচ্ছেদ অনুসৰি কেণ্ডিডেটজন ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু এই চাকৰিৰ বাবে ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে কেণ্ডিডেট শুড হেভ পাছ ডিগ্ৰী এক্সামিনেশ্যন অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন ফ্ৰম এ ৰেকগনাইজড ইউনিভাৰ্চিটি অৰ্থাৎ কেণ্ডিডেটজন যিকোনো এখন স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা গ্ৰেজুৱেট কৰা হ'ব লাগিব আৰু এপ্লিকেশ্যন ফিছৰ ক্ষেত্ৰত জেনেৰেল কাষ্টৰ কেণ্ডিডেটসকলে এপ্লিকেশ্যন ফিছ দিব লাগিব 297 টকা SC ST OBC MOBC কেণ্ডিডেটসকলে দিব লাগিব 197 টকা আৰু BPL PWBD কেণ্ডিডেট সকলে দিব লাগিব 47 টকা আৰু ইয়াত আছে হাউ টু এপ্লাই অৰ্থাৎ কেনেদৰে এপ্লাই কৰিব পাৰিব এই পদৰ বাবে আপোনালোকে অনলাইন যোগে এপ্লাই কৰি ল'ব পাৰিব মই ডেসক্ৰিপচনত লিংকটো দি দিম আপোনালোকে তাত গৈ এপ্লাই কৰি ল'ব আৰু এই পদৰ বাবে ইয়াত এপ্লাই ষ্টাৰ্টিং ডেট আছে 5 ডিসেম্বৰ 2023 আৰু লাষ্ট ডেট আছে 4 জানুৱাৰী 2024 অৰ্থাৎ আপোনালোকৰ হাতত এমাহ সময় আছে গতিকে আপোনালোকে যদি এলিজিবল হয় তেনেহ'লে আপোনালোকে এই পদৰ বাবে এপ্লাই কৰি ল'ব পাৰিব তো বন্ধু-বান্ধৱীসকল আশা কৰোঁ আজিৰ ভিডিঅ'টো নিশ্চয় আপোনালোকৰ কামত আহিছে আৰু আপোনালোকৰ বন্ধু-বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এনেকুৱা জব ৰিলেটেড ভিডিঅ' সকলোতকৈ আগতে পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব শেষলৈ ভিডিঅ'টো চোৱাৰ বাবে আৰু মোক মৰম ভাল পোৱা দিয়াৰ বাবে ধন্যবাদ